মানে মাথা পিন্ধাই দিব তললৈ যাবলৈ সাজু হৈছোঁ দেই গাইছ ষ্টাৰ্ট হৈ গ'ল দেই পুৰা এইফালে জেটস্কি ৰাইড চলি আছে পুৰা এইফালে একদম পুৰা নামি আহি আছোঁ পেৰাচিলিং হেল্ল' গাইছ আজি আমি আহিছোঁ কয়েল আইচলেণ্ড যাবৰ কাৰণে এতিয়া ৰখি আছোঁ আমি ইয়াত 10 মিনিট ৰখিবলৈ কৈছে হাতত কিবা কিবি লিখি দিছে এইবোৰ তোমাৰ নাম্বাৰ লিখি দিছে তো এতিয়া আমি যাম বিচ দিছেনে আমাক ইয়াৰ পৰা মানে ব'টটো লৈ যাব মানে মাজলৈ আইচলেণ্ডৰ মাজলৈ লৈ যাব তো এইফালে চাম তাই পুৰা পিন্ধ লৈছে পিন্ধা আছে মই চশমাখন লৈ লৈছোঁ ইয়াতে এতিয়া আমি গৈ থাকোঁ আইচলেণ্ডৰ মাজত লগ পাম আপোনালোক কিনি ল'লোঁ পূৰা পিন্ধি লৈছোঁ এতিয়া মানে ৰ'দৰ আছে বুলি কৈছে সেইকাৰণে পিন্ধি লৈছোঁ পূৰা অলপ ডাঙৰ লৈছোঁ মানে ৰ'দটো মানে পূৰা চকুত বাঢ়ি যায় বুলি কৈছে সেইকাৰণে লৈ লৈছোঁ পূৰা মানুহে ৰখি আছে যাবৰ কাৰণে পূৰা মানুহ ৰখি আছে চব আমাক ইয়াতে ৰখিবলৈ ক'লে আহি পোৱাহি নাই আমি পূৰা লাইন কাটিছোঁ গোটেইখনে লাইন পাতি আমাক নিব কেনি গ'লা নাইকিয়া হৈ গৈছে লাইন পাতি আমি গৈ আছোঁ দেই একদম পূৰা বট এইফালে পূৰা বট আগৰ পানী এইচাইডে গৈ আছোঁ পূৰা ৰ'দটো ইমান লোৱা নাছিলে আজি বহুত ৰ'দ ওলাইছে পূৰা লাইন পাতি গৈ আছোঁ এওঁ ফ'ল' কৰিছোঁ এওঁ আমাৰ ইণ্ডিয়া হয় তেওঁ পিছে আমি ফ'ল' কৰি গৈ আছোঁ দেই গাইজ এতিয়া আহি গ'ল আমাৰ হেৰি ব'ট এটাৰ পিছত আমাক দিব পূৰা হিলিছে আমি পূৰা গৈ আছোঁ এইখন ব'টত আমাৰ এখন নিব এখন ব'ট লৈ উঠি গৈ আছোঁ আমি দেই ধীৰে ধীৰে আহা পাৰিবা মিলিব দেই অলপ চাবা আহা কম ইয়াত ভৰি দিয়া ইয়াত দিয়ে ডাইৰেক্ট দিয়ে हाँ याद दिया मैम एक बात को ध्यान रखना मोबाइल यहाँ पर मत रखना गिर जाता है गिर सकता है हाथ में ले लेते हैं नहीं हाथ में ले सकते हैं हाँ। पर ध्यान से हाँ हाँ क्योंकि पानी में उतर जिसमें वेट ज्यादा होता है ठीक है आगे बैठना है भाई हाँ कमर में दर्द नहीं है ना कमर में दर्द है नहीं है तो वहाँ पर बैठ सकते हैं नहीं इधर बनने से कमर तक नहीं सकते बैठेगा हैं यहाँ पर नहीं होता इधर बैठेगा बूढ़े लोग हैं ना वो नहीं सकते यहाँ पर भी बैठ सकते हैं इधर अच्छा लगेगा भाई अच्छा लगेगा भाई इधर अच्छा लगेगा इधर खुल जा रात ले से यार बच्चा है ना इसलिए बोलिस देई মজা জেগাত বহি লৈছোঁ এতিয়া এনেকৈ আউজি ল'ম এতিয়া আৰামত কৰি থাকিব পাৰিম মজা আনা চাগে না গ'ল দিয়া পাইলটৰ ওচৰত বহি লৈছোঁ আমি গৈ থাকোঁ ষ্টাৰ্ট হৈ গ'ল দেই কেবটো খুলি লওঁ শুই যাওঁ মজা মজা আমি ব'ট পাম্পত আহি পাই গ'লি ইয়াত বুজাইছে মানে ইয়াত কেনেকৈ কি কৰিব লাগে মানে এক্টিভিটি 4টা আছে মানে পেৰাচেলিং আছে আণ্ডাৰ ৱাটাৰ আছে তাৰপৰা জেটস্কি ৰাইড আছে তাৰপৰা বানানা ফ্লাই আছে বানানা ৰাইড আছে তো সেইকেইটা কৰিবৰ কাৰণে মানে টোটেল 2500 ভাত লাগে তো মই অকল আণ্ডাৰ ৱাটাৰ কৰিছোঁ 1600 ভাত দি পিনে তো ইয়াত পেৰাচেলিং মানুহে কৰা চব লৈ যাব আমাক লৈ যাব তো তাত আমি আণ্ডাৰ ৱাটাৰ কৰি দেখাম কেনেকুৱা হয় ভিডিঅ'টো চাই যাব লাষ্টলৈকে ধামাকা হ'ব ব'লক এতিয়া মই পেৰাচেলিং কেনেকৈ কৰিছে আপোনালোকক দেখাই আছোঁ এইফালে পূৰা কৰি আছে তো এইফালে একদম পূৰা নামি আহি আছোঁ পেৰাচেলিং পূৰা আহি আছে মই সম্পূৰ্ণ দেখাম কেনেকৈ প্ৰথমবাৰ উঠাই লৈ যায় তাৰপৰা নি পিনে এফাক গ্ৰাউণ্ড দিয়ে নামিছেহি নামিছে এতিয়া নেক্সট চাব আপোনালোকক দেখাম তো এইটো লগালগ উঠাইছে বুলিছেনে আপোনাক মই সম্পূৰ্ণ দেখাইছোঁ এইবিলাক উঠাই গৈছে এক ৰাউণ্ড মাৰিব গোটেই ব'ৰ্ডখনৰ কিনাৰে কিনাৰে
সেইফালে গৈ আছে যা চব পুৰা ফালিছে মানে জিঅ' উৰি গৈছে তাই ক্ৰাউন মই গৈ আছো এইটো গৈ আছে পুৰা গৈ আছে এইডোখৰত ঘূৰাই আকৌ এপাক আনিব ইয়ালৈকে এইফালে পুৰা আহি আছে তো এতিয়া আমাক যাবলৈ কৈছে এফালে আগতে বৰ্ড আহিছে আমাক নিবৰ কাৰণে মানে তললৈ যাব লৈছে গোটেই সোপাই আপোনাক দেখাইছোঁ দেই কেনেকুৱা মানে মাথাত পিন্ধাই দিব এইবোৰ গাৰ্ড এতিয়া অক্সিজেন হয় পানীৰ তলত দিব পুৰা মানুহ ৰখি আছে তললৈ যাবলৈ সাজু হৈছোঁ দেই গাইছ গাইছ মানে এটা বেয়া খবৰ আৰু মোৰ মানে কি হ'ল যোনটো পানীৰ তলত যাব লাগে ন সেইটো আণ্ডাৰ ৱাটাৰ মানে ডাইভিং হয় তো তাত মানে চবেই গ'ল মানে মই যাওঁতে কি হ'ল মানে পটককৈ পানীত নামাৰিলেতো ওপৰত মানে হেলমেটটো পিন্ধাই দিছে একদম উশাহ বন্ধ হ'ল মানে মই এক মিনিটৰ কাৰণে মানে উশাহ চশাহ বন্ধ হ'ল তাৰপৰা মই ওপৰত উঠাই ল'ব এনেকৈ উঠাই লগালে ওপৰত উঠাই দিলে বুকু চকু বিষ লাগিছে মানে কিবা এখন লাগিছে এতিয়া আহি পিনে ইয়াত কৰি দিছোঁ মানে অৱস্থা বেয়া এতিয়া আমি আহি পাই গ'লোঁ আইচলেণ্ডলৈ পূৰা ইয়াত চব পূৰা সাগৰৰ মাজত আছোঁ ইয়াত সাগৰ উঠি কিনে চব আপোনালোক ভালকৈ দেখুৱাইছোঁ হা পূৰা বেগ চেগ লৈ লৈছোঁ মানে তিতি গ'লোঁ নাই পূৰা তিতি গ'ল তলত যাওঁতে চেঞ্জ ল'লোঁ এতিয়া মাজলৈ যাওঁ পূৰা এইফালে জেস্কি ৰাইড চলি আছে পূৰা বানানা ৰাইড চলি আছে ইফালে হ'ল ফৰেনাৰ আকৌ এই ৰখি দিলে মাজতে একো নাই আহি যোৱা জুতাযোৰ খুলি দে তাত জোতা পিন্ধিছে কাৰণে আহিব পৰা নাই তাত থৈ দে হা তো পূৰা এতিয়া আমি মাজত যাম দে মজা লাগিছে ৰে এতিয়া মানে আমি খানা খাই ল'লোঁ মানে তিনিজনী আছে মানে খানাটো এতিয়া আমি হোটেলখন আহি পিনে মুম্বাই বেচিক বুলি এখন মানে হোটেল আছে ইয়াত আমাক খানা খুৱাইছে লাঞ্চটো কৰাইছে তো ইয়াৰ পৰা আমি ৰুমলৈ যাম ৰুমলৈ গৈ ৰাতিকৈ আমাক নিব আৰ্ট ইন পেৰাডাইজ তালৈ যাম কিনো হয় বস্তুটো চাব লাগিব তো তালৈকে যাম আৰু ব'লক এতিয়া